বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকৰ বাবে এটা ভাল খবৰ আছে যে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আজি এটা নটিচ পাব্লিছ কৰিছে যে ৰিটেন এক্সাম কোনটো ল্যাঙ্গুৱেজত হ'ব কাৰণ বহুতৰে কনফিউজ হৈ থাকে ৰিটেন এক্সামটো কোনটো ল্যাঙ্গুৱেজত হ'ব অসমীয়াত হ'ব নে ইংলিছত হ'ব নে হিন্দীত হ'ব যে কোন ডিস্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগ হ'ব নেকি তো অফিচিয়েল ৱেবছাইটত আপোনালোকক নটিচ জৰিয়তে জনাই দিছে 9/11/2021 to reference recruitment of 2,391 posts of constables UB and 4,271 posts of constable AB in Assam Police in pursuance to advertisement dated 25/4/2018. The question paper for written exam will be in the following languages. যে কোন ল্যাঙ্গুৱেজত হ'ব কোন ডিস্ট্ৰিক্টত কোনটো ল্যাঙ্গুৱেজ ইউজ কৰিব সেই বিষয়ে তলত দি দিছে ইংলিছ আছামিজ বড়ো ফৰ বিটিআৰ ৰেঞ্জ বাক্সা চিৰাং কোকৰাঝাৰ এণ্ড ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি এই চাৰিখন ডিস্ট্ৰিক্টত ইংলিছ আছামিজ বড়ো ল্যাঙ্গুৱেজ ইউজ কৰা হ'ব কুৱেশ্যন পেপাৰত আৰু ইংলিছ আছামিজ বেংগলী ফৰ সাউথাৰ্ণ ৰেঞ্জ ডিস্ট্ৰিক্টছখিনি দি দিছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এণ্ড ডিমা হাছাও এই চাৰিখন ডিস্ট্ৰিক্টত ইংলিছ অসমীয়া আৰু তাৰ বাহিৰেও কি হ'ব বেংগলী এই তিনিটা ল্যাঙ্গুৱেজ ইউজ কৰি কেনে ৰিটেন পেপাৰ সেট কৰা হ'ব আৰু ইংলিছ আছামিজ ফৰ ৰেষ্ট অফ ডিস্ট্ৰিক্টছ অফ দ্য ষ্টেট আৰু বাকি যিখিনি এই ডিস্ট্ৰিক্টখিনি বাহিৰে 8খন ডিস্ট্ৰিক্টৰ বাহিৰে বাকি যিখিনি ডিস্ট্ৰিক্ট বাকি থাকিব সেই সকলোবিলাক ডিস্ট্ৰিক্টৰ কাৰণে পেপাৰ সেটটো ইংলিছ আৰু আছামিজ ল্যাঙ্গুৱেজত সেট কৰা হ'ব এটো অফিচিয়েল ৱেবছাইটত এটো আপোনালোকৰ অফিচিয়েল নটিচ যোগে জনাই দিছে আমি ইয়াৰ পৰা বুজিব পাৰিৰো যে ৰিটেন এক্সাম অতি সোনকালে অনুষ্ঠিত হ'ব হয়তো ডিসেম্বৰৰ লাষ্ট বা জানুৱাৰী ফাৰ্ষ্টতে ৰিটেন এক্সাম হোৱাৰ সম্ভাৱনা খুবেই প্ৰখৰ যেহেতু অফিচিয়েল নটিচ জৰিয়তে এটো প্ৰকাশ কৰি দিছে কোনটো ল্যাঙ্গুৱেজত ৰিটেন এক্সাম হ'ব যদিহে সোনকালে নোহোৱাতেন এই নটিচখনো পিছত দিলেহেঁতেন গতিকে ইয়াৰ পৰা বুজিব পাৰি আপোনালোকে ৰিটেন এক্সামৰ কাৰণে এতিয়াও যদি প্ৰিপাৰেচন কৰা নাই সোনকালে প্ৰিপাৰেচন কৰক সকলোৱে নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰক তো এটোই আছিল অফিচিয়েল নটিফিকেশন SLPRB ফালৰ পৰা তো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ৰিটেন এক্সামৰ বাবে সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰক তো ধন্যবাদ